সাধাৰণতে সামাজিক মাধ্যমত বৰ সক্ৰিয় হৈ থকা গৌৰৱ গগৈয়ে আজি কিছুদিন ধৰি এটা বেয়া দিন চলি আছে। কণ্টেণ্ট চোৰ নামৰ এক নতুন আখ্যা পাইছে গৌৰৱ গগৈয়ে। বহুদিন আগতে গৌৰৱ গগৈয়ে এটি ৰাতিপুৱাৰ পোষ্টত সৰ্বানন্দ সোণোৱালে এটি গ্ৰাফিক্স চুৰ কৰি পোষ্ট কৰিছিল। তাৰ পিছতে গৌৰৱ গগৈয়ে যেন সদায় কেৱল বেলেগৰ কণ্টেণ্ট চুৰ কৰি পোষ্ট কৰাহে যেন আৰম্ভ কৰিছে। কি সৰ্বানন্দ সোণোৱাল, কি ৰঞ্জিত দাস, এওঁলোকৰে গ্ৰাফিক্স তেওঁ যেন চুৰ কৰিবলৈ আৰম্ভ। আহোমৰ মুখ্য নেতা বুলি পৰিচয় দিয়া এই গৌৰৱ গগৈয়ে আজি কিছুদিন আগতে হৈ যোৱা লাচিত দিৱসৰ পোষ্ট পলমকৈ কৰিছিল আৰু পলমকৈ কৰি পেলাই তেওঁ বিতৰ্কত সাঙুৰ খাই পৰিছিল। তাৰ পিছতো অসম দিৱসৰ শুভেচ্ছা দিবলৈ গৈ তেওঁ খৰখেদা মন্ত্ৰী ৰঞ্জিত দাসে এটা পোষ্ট চুৰ কৰি সামাজিক মাধ্যমত আপলোড কৰিছিল। এই বিষয়ক লৈ মুখ্যমন্ত্ৰীয়ে সেইকাৰণে চাগে মন্তব্য কৰিছিল যে লাচিত দিৱসত পত্নীৰ সৈতে ঘৰত সোমাই থকাৰ বাবে গৌৰৱ গগৈয়ে পোষ্ট দিবলৈ পাহৰিছিল। গৌৰৱ গগৈ ঘনিষ্ঠ ঋতুপৰ্ণ কোঁৱৰে যদিও স্পষ্টীকৰণ দিছিল, কিন্তু বিশেষ সূত্ৰৰ পৰা গম পোৱা মতে এলিজাবেথ গগৈ অসমলৈ অতি গোপনে আহিছিল আৰু এই বাতৰি গৌৰৱ গগৈ ঘনিষ্ঠসকলে পোৱা নাছিল। আকৌ পুনৰ দেখা গৈছিল যে গৌৰৱ গগৈয়ে থলুৱা কৃষ্টিৰ প্ৰতি তেওঁ অনীহা প্ৰকাশ কৰিছিল। মহোহোৰ পোষ্ট দিবলৈ যাওঁতে গৌৰৱ গগৈয়ে অৱহেলা কৰি সামাজিক মাধ্যমত এটা ভিডিঅ' ফ্ৰেম ঠিকেই কৰিছিল, কিন্তু আইডিয়াটো নকল কৰিছিল মুখ্যমন্ত্ৰীৰ পোষ্টৰ পৰা। ইয়াত আৰু এটা বস্তু সংযুক্ত হৈ গৈছিল যে প্ৰথমতে এই পোষ্টটো কৰোঁতে গৌৰৱ গগৈয়ে নৌসেনা দিৱসৰ কেপচন প্ৰদান কৰিছিল। এই পোষ্টটো তেওঁ পাছত ডিলিট কৰিছিল যদিও বহুতৰ হাতত ধৰা পৰে আৰু ই ভাইৰেল হৈ পৰে। আৰু এনেকুৱাকৈ বাৰ বাৰ কৰা ভুলৰ বাবে গৌৰৱ গগৈক এটি নাম দিয়া হৈছিল কণ্টেণ্ট চোৰ। গৌৰৱ গগৈয়ে যে অসমীয়া কয় তাৰ ভাষাত উচ্চাৰণ ঠিক নহয় সকলোৱে জানে, কিন্তু এই ভাষা তেওঁ লিখিতভাৱে যেতিয়া কৰে তেতিয়াও ভুল কৰে। আজি কিছুদিন আগতে গৌৰৱ গগৈয়ে মৃত্যুৰ বাৰ্ষিকীক তেওঁ মৃত্যুৰ জয়ন্তী বুলি কৈ দিছিল। এইবিলাক সৰু সুৰা ভুল এৰি দিব পাৰিলেও কিন্তু এটা কথা স্পষ্ট যে থলুৱা কৃষ্টি সংস্কৃতি আৰু ইতিহাসক লৈ গৌৰৱ গগৈৰ অৱহেলা আছে আৰু সেয়া বাৰ বাৰ প্ৰমাণ হৈ আছে।